Good morning guys. Welcome back to my channel Halima blog. আশা ৰাখিছো আপোনালোক সকলে ভালে আছে সুস্থ আছে আৰু আপোনালোকৰ দোৱাত ময়ো ভালে আছে সুস্থ আছো। আমাৰ চাহ খোৱা হৈছে এতিয়া মোৰ নানি আহিছে আমাৰ ঘৰত চাহ খাবলৈ আহা নাই তথাপি মই আৰু নানিক দিম চাহ খাব আৰু মোৰ নানি এতিয়া মুড়ি বহুত ভাল পায় মুড়ি দি খাবলৈ দিম নিজে হাতে মুড়ি ল'ব আৰু মোৰ নানি বহুত ভাল আৰু মোৰ কামবিলাক হৈ গৈছে পাকঘৰৰ সকলো কাম হৈছে অকল সাসপেনটোহে মাজিব আছে এইখিনি আগৰ ব্লাউজ পিন্ধিছে এইটো মোক কৈ আছে মাথা বান্ধিব দি বেৰাম গাত দিছো মানে গা ধুলে এইটো ব্লাউজেৰে মানে মাথা বান্ধিছিল আজি আৰু হৈছে গাত আৰু পাকাৰ বিছনাটো ইমান ধুনীয়াকৈ মানে বিছোৱা হৈছে আৰু চাদৰটো সকলো কাম ৰেডি হৈছে এতিয়া দুপৰীয়াৰ কাৰণে ৰেডি কৰিব লাগিব এইফালে সেইটোও বিছনা তোলোৱা হৈছে ময়ো উঠাইছোঁ মানে মোৰ ভাগ্নি মোৰ লগত আছিল ইয়াতে ব্লেংকেট গাত দিয়ে ওপৰতো আৰু মই তলতো এতিয়া আপোনালোকৰ মাজৰ পৰা এটা সৰু সৰু ব্ৰেক লৈছোঁ আৰু গোটেই দিন কি কৰোঁ কি নকৰোঁ যিমান পাৰোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি যাম আৰু মোৰ গোটেই ৰুম সৰু সৰু আপোনালোকক সকলোৱে দেখুৱাই থাকোঁ সকলো সময়তে মানে মোৰ ৰুমবিলাক দেখা পায় আপোনালোক আৰু মই বিলাচীপাৰা ঘৰত আছোঁ মোৰ ল'ৰাও ইয়াতে নাই মোৰ ল'ৰা আছে জহৰ নৱোদয় বিদ্যালয় বাসুগাঁও আৰু মোৰ ছোৱালী আছে তেওঁৰ গিৰিয়েকৰ ঘৰত আৰু ৰাসমেলা লাগিছে এইকাৰণে মই মানে সেইটো ল'ব থকা নাই এনেই মানে মই 2-3 দিনৰ কাৰণে আছোঁ আৰু তথাপিও ৰাইজৰ কাম কিছুমান মানে কৰি থৈ অহা হৈছে 2-3 দিনৰ মানে জিৰণি লোৱাৰ কাৰণে মই ইয়াতে আহিছোঁ আৰু এইটো ঘৰত যদি কাম কাজখিনি অলপ কৰি নথওঁ মানে বহুত লেতেৰা হৈ যায় সেইকাৰণে মই আহি আকৌ চাফাই কৰোঁ আৰু ৰুমবিলাক এতিয়া এটা ব্ৰেক লৈছোঁ কিমান কাপোৰ এতিয়াহে মানে তুলি আনি পাকাত ৰাখিছোঁ আৰু এইখিনি মানে মই এতিয়া চিজিল কৰিম মানে মামা যে আইচিউত এডমিশ্যন হৈ আছিল 22 দিন হৈছে আৰু কিমান টকাৰ বিল উঠিছে আপোনালোক গমেই পায় আইচিউত এদিনত বহুত মানে বেমাৰী হিচাপত আৰু মানে বিলখিনি উঠি থাকে আৰু লাষ্ট ষ্টেপ হয় মানে ভেণ্টিলেটৰ লগোৱাটো আৰু মামাক আজি বহুত টকাৰ মানে ডিসচাৰ্জ হৈছে আজি বহুত টকা লাগে আমি সকলোৱে মিলি খাই নাখাই মানে ৰাতিপুৱাৰ পৰা লাগি আছোঁ ৰাতিৰ পৰা শুনি আছোঁ যে আজি ডিসচাৰ্জ হ'ব আৰু গোটেই মানে ক'বলৈ গ'লে সিহঁতৰ বংশ মামা আৰু যিমান আছে আৰু কমেও 15-16 জন মানুহে লগ লাগি 3 লাখ টকা মেনেজ কৰি দিয়া হ'ল আৰু আগৰ পইচা আছে সেইখিনি লৈ মানে আজি মামাক আনিবলৈ গৈছে বিলাচীপাৰাৰ পৰাই মানে এম্বুলেন্স লৈ গৈছে টাউন কমিটিৰ পৰা এম্বুলেন্স লৈ গৈছে আৰু তাতে গাড়ী ভাড়া দিব নালাগে তেলখিনি ভৰাই দিব লাগে আমাৰ টাউন কমিটিৰ আৰু ড্ৰাইভাৰক অলপ কিবা এটা দিলে হৈ যায় আৰু তথাপিও হেল্প হ'ব নহ'লে বহুত টকা লাগে 6,000-7,000 আৰু ইহঁতৰ ঘৰ পৰিস্থিতি এনেকুৱা হৈছে মানে অলপ 5 টকা ৰেহাই হ'লে ইহঁতৰ আৰু বহুত ৰেহাই আৰু ৰাতিপুৱাৰ পৰা লাগি এতিয়াহে আমি অলপ আজৰি লোৱাৰ সময় পাইছোঁ এতিয়া গৈছে মানুহবিলাক ইয়াৰ পৰা 2জন গৈছে এম্বুলেন্সত উঠি আনিবলৈ গৈছে এতিয়া ভালে আহিলে আৰু ভাল মামাক সকলোৱে চাবলৈ আহিব আৰু মামাক বহুত দিন মানে কি কৰিব লাগিব আৰু ঘৰত আনিলে যে কিবা কিবি খাই থাকিব বা যেনে তেনে ঘূৰি থাকিব এনেকুৱা নহয় বিপি মানে হাই ব্লাড প্ৰেছাৰ আৰু এইফালে সুগাৰটো সদায় মানে মাপিব কৈছে আৰু কি কৰিব কৈছে ডক্টৰৰ হোৱাটছআপত দিব কৈছে সেইখিনি আৰু এতিয়া আনিব গৈছে এতিয়া মই কামখিনি কৰোঁ ঘৰৰ অলপ চিজিল কৰোঁ কামখিনি মানে কাপোৰখিনি গছ কৰোঁ আৰু সেইখিনিয়ে আমি আজি বহুত হেপি হৈ আছোঁ এনেকুৱা হেপি হৈ আছোঁ মানে আৰু ক'ব লগা নাই মোৰ মামাক আজি লৈ আহি আছে ঘৰত আৰু ইহঁতে গৈ পাইছে আৰু 6টাত মানে গৈছে ঘৰৰ পৰা 5:30 আজি অলপ সন্ধিয়াত বহুত হাঁহিলোঁ মামা ঘৰত আহিব আৰু সকলোৰে মানে ভাল লাগি আছে আৰু এটা কণী কি কৰিছোঁ বইল কৰিছোঁ
আৰু এইফালে ঘি আছে মহালক্ষ্মী ঘি আছে এইখিনি মোৰ ভাগিনী খাব আৰু এইখিনি ভাত মই খাওঁ আৰু আমি বহুত হেপি হৈ আছো মানে কিনো কম ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো ইমান হেপি খুশি হৈ আছো ভাগিনী আহিছে আৰু আমি একেলগত অলপ ভাত খালো আৰু এতিয়া আজি মই বিছনাটো নিজে ঝাৰি মাৰো মাইনাটো কৰি থাকে আৰু বিয়া হৈ আনৰ ঘৰত গ'লে বহুত কৰি থাকিব আৰু এতিয়া মই কৰো আৰু ঝাৰুখিনি ময়ে দিওঁ আৰু এটা ধুনীয়া কথা আপোনালোকৰ ওচৰত কওঁ আৰু আবেগৰ কথা হয় কাৰণ মোৰ ফেচবুকত 5000 কি আছে ফ্ৰেণ্ড আছে মোক সাপোর্ট করলে কৰিব পাৰে 1000 সাবস্ক্রাইবার লাগে কিন্তু 1000 মোৰ নহয় সেইখিনি আৰু মোৰ দুখ লাগে আৰু হোৱাটছআপ বন্ধুবিলাকতো আছে কিন্তু বন্ধু বান্ধৱীসকল আছে কিন্তু কিয় নকৰে নাজানো এনে হলে মুখত বহুত ফ্ৰেণ্ড চাচি মামি দাদি কাকি বুবু বহুত কৈ থাকে বাই বাইদেউ বহুত কৈ থাকে মানে মুখতে মানে বহুত বাবা দি থাকে হাতেৰে মুখেৰে কৈ থাকে কিন্তু এতিয়া মই এটা ইউটিউব চেনেল খুলিছো ইউটিউবত সদায় ডেইলি ব্লগ কৰি থাকো এতিয়া মোক সাপোর্ট নকৰে সেইখিনিয়ে মোৰ বহুত দুখ লাগে কাৰণ এনে মানে যেটো বাস্তৱত চাওঁ আৰু ইমান মানে মোক সাপোর্ট কৰিব মুখতে ক'ব লগা নাই সেইখিনিয়ে কিন্তু মই আশাবাদী ওপৰলৈ কি কৰে এদিন হলেও মই সাকসেস হ'ম সেইখিনি আৰু এদিন হলেও আপোনালোক মোক সাপোর্ট কৰিব আৰু ভিডিওটো বেছি দীঘল নকৰো আজি মোৰ মামা আহিব অলপ বিছনাত বাগৰো আকৌ আমি যাম মামাক চাবলৈ মামা ৰাতিতে আহিব আৰু ভিডিওবিলাক চাই যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ বেছিকে কৰিব আৰু যিসকল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব নেক্সট এটা ব্লগৰ লগত দেখা হ'ব আজি কাৰণে বাই বাই গুড নাইট